বৰ্তমানৰ চীনৰ ইউনান প্ৰদেশত থকা মুংমাও ৰাজ্যত 1189 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই জন্মগ্ৰহণ কৰিছিল। 1215 খ্ৰীষ্টাব্দত চুকাফাই 9000 সৈন্য সহস্ৰসহ ব্ৰহ্মপুত্ৰ উপত্যকালৈ যাত্ৰা কৰে। প্ৰায় 13 বছৰ পাটকাইৰ আশে-পাশে অনাই বনাই থকাৰ পাছত 1228 খ্ৰীষ্টাব্দত তেওঁলোক পাটকাই পৰ্বত শ্ৰেণী পাৰ হৈ অসমত প্ৰৱেশ কৰে। চুকাফাই পোনপ্ৰথমে স্থানীয় মৰাণ, বৰাহী, নগা আদি জনগোষ্ঠীৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিছিল। তেওঁৰ বুদ্ধিমত্তা আৰু কূটনৈতিক দক্ষতাৰে স্থানীয় লোকসকলৰ বিশ্বাস অৰ্জন কৰিছিল। 1253 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰিবলৈ সক্ষম হয়। চুকাফাই 1268 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰে। তেওঁৰ প্ৰতিষ্ঠিত আহোম ৰাজ্যই পৰৱৰ্তী 600 বছৰ অসম শাসন কৰে। তেওঁৰ এই আগমনেই অসমক এক শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তুলিছিল। যুদ্ধ বিগ্ৰহ এৰাই চলি অতি বিচক্ষণতাৰে চুকাফাই ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে থকা সৰু সৰু জনগোষ্ঠীয় ৰাজ্যসমূহৰ একত্ৰিত কৰি অসম আৰু অসমীয়া জাতি গঢ়ি তুলিছিল। 1228 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ তাৰিখে চুকাফা অসমত প্ৰৱেশ কৰিছিল। সেয়ে 2 ডিচেম্বৰ দিনটো অসম দিৱস বা চুকাফা দিৱস হিচাপে উদযাপন কৰা হয়।